guys, namaste and welcome back to our channel. If you are new, please like, share, subscribe to our channel and click the bell icon to get notification from our video. আৰু যদি ফেসবুকত চাই আছে প্লিজ ফলো কৰি দিব পেজ টো ফলো কৰি দিব আৰু এটো মা আৰু বেটি চেনেল যি হেতু দুপলা নেকি মা বেটি চেনেলটো আপোনালোকে ফলো কৰি দিব প্লিজ ফলো কৰি দিব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব লগতে আৰু ইউটিউব চেনেল এটাও আছে এটো ফেসবুকত দিম এটো ইউটিউবত দিম আমি নাজানো কি বা হ'ব আমি মা আৰু মই কি কৈ আছো নাজানো ইফালে আঙ্কেল ৰেডি হৈ আছে ৰেডি হলে আৰু এতিয়া আমি যাও কিবা এটা বস্তু আনিবলৈ যোনটো ইমান গৰমত ঠাণ্ডা ঠাণ্ডা বতা দিব আপোনালোকে মোক দেখা পাইছে ইমান ঘামিছো মই সো লেটস গো বলক বলা বৰ্তমান 7:30 হৈছে মই গৈ আছো ৰঘুপতি চাব কাৰণে আৰু ছোৱালীক কোৱা নাই এসি কিনিব যাম বুলি ভাবি দিছো তো তাইৰ ৰিঅ্যাকশনটো চাও কি হয় তো এই ৰাস্তাত লগৰ এজনী যাব তাইক লগ ধৰি লগৰ মানে ফ্ৰেণ্ড এজনী ঘৰত থাকে আৰু তাইও যাব তো তাইক লগ ধৰি ৰখি আছো 8টা বাজে অলপ চাই থাকক ভিডিঅ'টো গাইস মায়ে মোৰ লগত প্ৰেংক কৰি পেলালে মোক কৈছে যে এসি কিনিব এসি আৰু ইনভাইটাৰ কিনিব যাব বুলি বাট নহয় ক'ত আহিছো আমি ৰঘুপতি চাব কাৰণে এয়া ৰঘুপতি চাব কাৰণে আহিছো এয়া ৰঘুপতি চাব কাৰণে আমি আহি পালো তো এতিয়া 8টাৰ পৰা আছে আমাৰ টাইম লাগি আছে ৰঘুপতি তো ৰবি শৰ্মাৰ এখন বহুত ভাল সিনেমা বুলি অসমীয়া সিনেমা বহুত ভাল আহিছে বুলি কৈছো তো আমি কিটা আহি গৈছো এতিয়া সিনেমা চাব কাৰণে বলক আপোনালোক এতিয়া এখন চাই আহিলে এতিয়া আমাৰ তো সুধো ৰ'ব কাৰ কেনেকুৱা মনৰ কথাবোৰ ৰঘুপতি চালে কেনেকুৱা হৈছে ভালে লাগিছে আচ্ছা তো তুমি চালা ভাল লাগিছেনে আমি 8টা বজাৰ পৰা আছে হয় তো বাকীখিনিৰ মনৰ কথা সুধিলোঁ ভাল হৈছে বোলে তো এইখন ৰবি শৰ্মাৰ ফাৰ্ষ্ট আৰু এজন আছে কেনেকুৱা লাগিল চাই বিৰাট ভাল অকলে অকলে একদম মজা এয়া এজন এইপিনে এজন কেনেকুৱা লাগিল চাই আমি আজি 8টা বজাত চাবৰ কাৰণে আহিছোঁ ভাল হৈছে এখন অসমীয়া একদম পুৰা ন সত্যাই কৰি দিছে ৰবি শৰ্মাই তো আৰু আমি শুনে কাৰ লগত আহিছা কেনেকুৱা লাগিল চাই লাগিছে ন আমাৰ তাতে ভালে থাকে তোমাৰ কথা আমাৰ কি আৰু মই কিনা কৈ আছো তোমাৰ আগত কেনেকুৱা লাগিল চাই সোমালে ব'লা নাই সোমাই একো নাই সোমাম মই এয়া চবৰে মনৰ কথা সুধি আছোঁ কেনেকুৱা লাগিল অসমীয়া চিনেমাখন চাই কেনেকুৱা লাগিল চাই ভাল হৈছে ন হয় নেকি বাপৰে তো এয়া তেওঁলোকৰ মনৰ কথা চবেই চাব আহিছে সৰু সৰু ল'ৰা ছোৱালীক লৈও আহিছে আৰু কৈ আছোঁ কাকাই সুধি আছোঁ চাওক চবেই চাই আছে ৰঘুপতি চালা কেনেকুৱা লাগিল এয়া আমাৰ ৰঘুপতি চাব আহিছে কেনেকুৱা হ'ল আমি 8টাৰ পৰা নাই চা 8টাৰ পৰা তো এয়া চবকে সুধিছোঁ বহুত ভাল হৈছে বুলি কৈছে তো আমিও চাই আছোঁ আপোনালোককো লৈ গৈ আছোঁ বহুত যিখিনি পাৰোঁ দেখাই আছোঁ মাইনাই তুমি অনুভৱটো মানে বৰ ধুনীয়া ন একদম মানে কি ক'ম ভাল লাগিছে বহুত ধুনীয়া হৈছা বহুত তুমি বহুত ধুনীয়া হৈছা ভিডিঅ'ৰ মাজতে ভণ্টি কমেণ্ট তুমি ধুনীয়া আহিছা এয়া আৰু আহি আছে মই ভিডিঅ' বেলেগ বনাই আছোঁ ৰ'বা সুধো ৰঘুপতি চালে কেনেকুৱা লাগিছে ভাল লাগিলে গানকেইটা কাটিছে যেন লাগিছে হয় নেকি অঁ কাটিব নালাগে দেখোন কাটিছে নেকি বহুত দীঘল গান চাগৈ ভাল লাগিছে নে এখন অসমীয়া চিনেমা হিচাপত ভাল হৈছে বুলি শুনিছোঁ আমিও চাব আহিছোঁ 8টা বজাত এনেকৈ হ'লেও সকলোৱে চাব
মোৰ ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব, এই পূৰ্ণিমা চক্ৰৱৰ্তী বুলি চাব। অঁ চেনেলটো চাবা, পূৰ্ণিমা চক্ৰৱৰ্তী। পূৰ্ণিমা চক্ৰৱৰ্তী হয়। আণ্টি এটা কৈছোঁ চেনেলটো শ্বেয়াৰ কৰিবৰ কাৰণে, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে, আৰু কাক কাক সুধো ৰ'ব। তো এয়া আমি এতিয়া 8টাত সোমাম। তো চবকে মই অলপ অলপ মনৰ কথা জানিবলৈ মানে সুধিলোঁ আৰু মানে চেষ্টা কৰিছোঁ। তো আহিছে আহিছে আহিব দিছে। তো একপি ফটো ষ্টেটাছ মাৰি দিব। এনেকা নালাগে, মোৰ নালাগে। চেলফি এনেকা। Fast and factual. আহিলে দেই ৰঘুপতি। If you don't find it here, it has not happened in the ডাঙৰ বাকেট এটা। Northeast. India Today NE. নাহে নাহে নাহে। লাইটটো জ্বলাই দিওঁ ইমান ডাঙৰ। ফাইনেলি ৰঘুপতি চালোঁ, এতিয়া 10:30 বাজি গ'ল। এনেকুৱা মজা হৈছে ন, বঢ়িয়া আহিছে, বঢ়িয়া একদম। মই চাউথৰ পাৰিলে চিনেমা। আৰু একবাৰ চাম, মোক সঁচাকৈ কৈছোঁ। মই আৰু একবাৰ চাম। ৰবি শৰ্মাৰ বডি ৰবি শৰ্মা দা আৰু ইমান ধুনীয়া আমাৰ এখন চিনেমা দিয়াৰ কাৰণে এইখন মানে আটাইতকৈ অসমীয়া চিনেমা বহুত টপ হৈছে আৰু বঢ়িয়া ইমান হৈছে, ভাল লাগিছে বঢ়িয়া। চাই, বহুত মানে ভাল লাগিল চাই। তো বহুত হেপী কিছুমান কথা মানে শিকিব লগা দিছে একদম মানে মানে বহুত ধুনীয়া, আৰু বহুত ধুনীয়া মেছেজো আছে চিনেমাখনত। ধৰ্ষণ কৰা মানুহজনক যিটো শাস্তি দিছে, এনেকুৱা যদি আমাৰ অসমতো এনেকুৱা হয় তেতিয়াহ'লে বহুত ভাল। অসমতে হৈয়ে আছে, কিন্তু এনেকুৱা পদক্ষেপটো ল'ব লাগে, এনেকুৱা ডিচিশ্যনটো যোনটো চিনেমাৰ মানে অভিনয় যোগেদি দেখাইছে, এনেকুৱা হ'লে বহুত ছোৱালী ধৰ্ষিতা হোৱাৰ পৰা বাচি যাব, হয়নে নহয়? বঢ়িয়া। তো বহুত ধুনীয়া লাগিল, বহুত হেপী। আৰু এবাৰ চাওঁ লাগিয়ে আছে, এবাৰতে নহ'লে আৰু চাব। সোমবাৰে এজন মানুহে 7বাৰকৈ এইখন চিনেমা চাইছে, এতিয়া ইয়াতে কৈ আছে যে মই এইবাৰ সৈতে 7বাৰ চালোঁ। বাপৰে বাপ, 7বাৰ। চ' গাইজ চাই আহিলোঁ ৰঘুপতি, আৰু ইমানেই ভাল লাগিছে, ইমান মানে বহুত ভাল লাগিছে একদম। কথা মানে ইমানেই ভাল চিনেমাখন, ইমানেই ভাল অসমীয়া চিনেমা বেষ্ট বডি। মা কি বডি ন বডি ফিল্টাৰ দাদা একদম। নহয়, তেখেতেও কিমান কষ্ট কৰিছে চাগে সেইটো বডি বনাবৰ কাৰণে, কিমান চাগে ডাইট ফ'ল' কৰিছে। তো বহুত ভাল লাগিছে। আৰু এজন মানুহে বোলে 6বাৰ চালে, আৰু এবাৰ আহি কিনে চাব বোলে 7বাৰ চাব। মাই গড, 7বাৰ! বহুত ভাল লাগিছে। আৰু এখন নতুন চিনেমা আহি আছে বুলি, চ' বহুত ভাল লাগিলে। আৰু এই ব্লগটো ইমানতে সামৰোঁ, মোৰ বহুত টোপনি ধৰিছে। নাজানো কিয়, অলপ পঢ়োঁ, তাৰপিছত